হেল্ল' গাইজ, সকলোকে নমস্কাৰ আৰু কমপ্লেক্স উদ্যোগ মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ, মই অঞ্জু বেগুনৰ আৰু মোৰ ফেচবুক পেজটো অঞ্জু বুলি আছে, সকলোৱে ফ'ল' কৰি দিব। চ' গাইজ, মোৰ ইউটিউব চেনেলটো অঞ্জু বেগুনৰ বুলি আছে, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ, আজি মই ৰেচিপি আনিছোঁ গাহৰি মাংস, আৰু গাহৰি মাংস কেনেকৈ তেল নিদিয়াকৈ বনাব পাৰে আপোনালোকক আজি সহজ পদ্ধতিৰে বনাই দেখুৱাম বুলি। সেয়া মই গাহৰি মাংস প্ৰথমে মই টাৱাটো পাতি থৈছোঁ, আৰু আপোনালোকে কেৰাহীটো ভাজিব পাৰিব। চ' সেয়া মই টাৱা গৰম হৈ গ'ল আৰু লগাই আছোঁ, চাওক এটা এটাকৈ আপোনালোকে। আৰু মাংসটো আপোনালোকৰ মন পচন্দ মতে আপোনালোকে কাটিব পাৰিব। চ' মই ইমান ডাঙৰকৈও কাটিব দিয়া নাই, অলপ দীঘলমূলীয়াকৈ সৰু সৰুকৈ কাটিব দিছোঁ। আৰু এয়া গাহৰি মাংস লগাই আছোঁ আৰু এতিয়া লুটিয়াই আছোঁ। আপোনালোকে 3-4 মিনিটৰ পিছত গেছটো যদি আপোনালোকে দিয়ে, তেতিয়া 3-4 মিনিট পিছত আপোনালোকে লুটিয়াব পাৰিব। আৰু চিমত থ'ব আপোনালোকে সদায়। তেল মাংস যদি ভাজে তেতিয়া গেছটো সদায় চিমত থৈ আপোনালোকে বনাব পাৰিব। আৰু আপোনালোকে ট্ৰাই কৰিবলৈ নাপাহৰিব, আৰু বহুত খাই টেষ্টি হয়। আমাৰ ট্ৰাইবেল মানুহক খানা বুলি ক'ব লাগিব। হয়তো কিছুমানে তেল নিদিয়াকৈ এনেকুৱা বস্তু বনাই খায় নেকি বুলি ভাবিব পাৰে, কিন্তু এনেকৈও আপোনালোকে কেতিয়াবা যদি ঘৰত তেল নাইকিয়া হয়, কিবা হয়, তেতিয়া আপোনালোকে নিমখ হালধি অলপ দি আপোনালোকে এনেকৈ বনাই খাব পাৰিব। চ' আৰু আপোনালোকে দেখিয়ে খাওঁ লগা নাই যে, আৰু ইমান ভাল লাগে এনেকুৱা মানে বনাই খাবলৈ। আৰু আগতে মানে এনেকৈ বনাই খুৱাইছিলে আমাৰ, সৰু হৈ থাকোঁতে আমি এনেকৈ বনাই খাইছিলোঁ। কেতিয়াবা যদি ঘৰত তেল নাইকিয়া হয়, হয়তো কিছুমানে তেল নিদিয়াকৈ কেনেকুৱা চব্জি বনাই খায় বুলি কিছুমানে ক'ব পাৰে, কিন্তু তেল নিদিয়াকৈও আপোনালোকে এনেকৈ সহজ পদ্ধতিৰে বনাই খাব পাৰে। চ' গাইছে, এয়া চাওকচোন কেনেকুৱা লাগিছে, ইমান ধুনীয়াকৈ ৰঙা ৰঙাকৈ সিজিছে। আৰু এবাৰ লুটিয়াব লাগিব ইয়াৰ পিছত, তাৰপিছতে মাংস হৈ যাব। আৰু যোনে হ'লেও এতিয়া বেছি অভাৰ তেল নোলায়, আৰু তেল মাংসটোৱে তেলৰ লগত যদি বনায়, বাচন বৰ্তন বহুত লেতেৰা হয় আৰু ধুবলৈ অসুবিধা হয়। আৰু এইটো ইমান তেল নালাগে, এয়া চাওকচোন, তেল নিদিয়াকৈয়ে এগাল তেল ওলাই গ'ল, চাওক এয়া। আৰু ইমান খাই ভাল লাগে, আপোনালোকে খাবলৈ নাপাহৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকে ট্ৰাই কৰি চাব। আৰু এয়া গাহৰি মাংস হৈ গ'ল। হয়তো কিছুমানে ভাবিব পাৰে আমি এনেকৈ নেখাওঁ, ট্ৰাইবেল মানুহে খায়, আমি এনেকৈ নেখাওঁ, তেনেকৈ নেখাওঁ বুলি ক'ব পাৰে। কিন্তু যেতিয়া আলহী খাবলৈ আহে, এনেকৈ যদি আমি বনাই খুৱাওঁ, তেতিয়া আৰু এবাৰ বনাই খুৱাব বুলি কয় আমাক। কিন্তু কিছুমানে কয়, ট্ৰাইবেল মানুহকেইটা এনেকৈহে খায়, তেনেকৈহে খায় বুলি কয়। কিন্তু সেইটো কথা নহয়, আচলতে যাৰ যি মনৰ পচন্দ, কেনেকুৱা বস্তু বনাই খাব মন যায় তেনেকৈ খাব পাৰে। সেইটো কাৰণে আজি আপোনালোকক মই দেখাই আছোঁ। এয়া চাওক কিমান মই এতিয়া ওলাই আছোঁ, আৰু ফাইনেলি গাইছ, এতিয়া গাহৰি মাংস সিজিলে। এতিয়া মই কাঁহীত ওলাই আছোঁ, আৰু এটা এটাকৈ ওলাই আছোঁ। আৰু তেলটো আপোনালোকে নোলাকৈ এনেকৈ ধুনীয়াকৈ ঠগি মানে এনেকৈ ওলাব পাৰে। চ' এয়া হৈ গ'ল। কোনে কোনে এনেকৈ বনাই তেল নিদিয়াকৈ গাহৰি মাংস ফ্ৰাই কৰি খাই পাইছে, আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। এয়া চাওকচোন, মই ওলাই আছোঁ, আৰু এতিয়া আধা কেজিমান আনিছিলোঁ, বেছি নাই অনা আজি। আৰু ৰেচিপি বনাবলৈ আপোনালোকে সৰহ বস্তু নালাগে, কম বস্তুতে আপোনালোকে বনাব পাৰিব। চ' গাইছ, এয়া মই গাহৰি মাংস বনালোঁ ফাইনেলি গাইছ, এয়া হৈ গ'ল। আৰু ভাত আৰু দালি বনাই থৈছোঁ দেই গাইছ, আপোনালোকে নেভাবিব যে দালি চালি নাই, মাংস আৰু কি বাজিছে বোলে। আৰু দুটা ৰাতি কেতিয়াবা দালি খাবলৈ মন নগ'লে, আৰু এইটো কাৰণে মই শুকান জলকীয়া ভাজিলোঁ আৰু গাহৰি মাংস। এয়া চাওকচোন, এতিয়া ফাইনেলি গাইছ খাম। ভিডিঅ'টো চাই ভাল লাগিছে যে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।